কলাক্ষেত্ৰত জুবিন গাৰ্গ অখিল গগৈ একলগ হ'ল কেউপিনে ঢোল পেপাৰ মাত আৰু তাৰ তালে তালে বৃক্ষৰোপণত নামি পৰিছে দুইজন ইয়াক কপৌ ফুলৰ ডাল ৰুইছে তেওঁলোকে আচলতে পৰিৱেশ দিৱসৰ দিনা সুদীৰ্ঘ দিনৰ পিছত দুয়ো একলগ হৈছে দুইজন প্ৰাক্তন জেবিয়ান জেবি কলেজত দুইজন একেলগে আছিল আৰু দুয়ো একলগ হৈ অখিল উৎফুল্লিত হৈ পৰিছে আনন্দিত হৈ পৰিছে জুবিন না জীৱনত প্ৰথম জুবিনৰ লগত এটা প্ৰগ্ৰেম কৰিছোঁ প্ৰথমবাৰ লগ হৈছোঁ একেলগতে না চিনাকিটো বহুত আছে বহুত পুৰণি আমি একেলগতে জেবি কলেজত পঢ়িছিলোঁ জুবিন দা মানে মই হায়াৰ ছেকেণ্ডেৰী আছিলে তেখেত ডিগ্ৰীৰ আছিলে মোতকৈ ছিনিয়ৰ জুবিন দা 3 বছৰ ছিনিয়ৰ মোতকৈ মই অলপ ছিনিয়ৰ আছিলোঁ আৰু ঘটনাত মোক তেতিয়া লগ পাইছে যদিও তেতিয়া চিনাকি নাছিলে আমাৰ জেবিত বোধহয় লগ পাইছে কাৰণ এতিয়া মই জেবিটো পঢ়িছিলোঁ 2 বছৰ আৰু আমাৰ ফোনত কথা হৈছে আগতে কিন্তু আজি প্ৰথম এনেকৈ অনুষ্ঠানটোত লগ পাইছোঁ একেলগে জুবিন গাৰ্গক জৈৱ উদ্যান চাবলৈ নিমন্ত্ৰণ কৰিলে অখিল গগৈ অখিলে এখন ধুনীয়া পাৰ্ক কৰিছে কাজিৰঙাত যিখন চাবলৈ মাতিছে মোক আৰু আগষ্টত মই সেইফালে যাম এনেও আপাৰ আছামৰ ফালে মিছন চাইনাৰ কামত তেতিয়া তাত পাৰ্কত মই সোমাম বুলি কৈছোঁ আৰু পাৰ্কখন চাবৰ মন আছে লগতে দুয়োজনে অসমবাসীক বৃক্ষৰোপণৰ আহ্বানো জনালে বৃক্ষৰোপণৰ পিছতে কলাক্ষেত্ৰৰ কলাবিথীকা পৰ্যবেক্ষণ কৰিলে দুয়োজনে বৃক্ষৰোপণৰ অন্তত জুবিনে ক'লে নতুন ছবিৰ কথাও মিছন চাইনাৰ হেনো সম্পাদনা আৰম্ভ হৈছে দুজনে ফাইনেল পৰ্যায় আৰু বেছি দিন নাই আৰু জুলাইৰ ভিতৰত মই শেষ কৰিম গোটেই চব কাম মই 8 তাৰিখে আকৌ যাম বম্বে VFX আৰু কালাৰ গ্ৰেডিঙৰ কাম আছে কৰি তাৰপিছত মই আমেৰিকা যাম কেইদিনমানৰ কাৰণে ঘূৰি আহি জুলাইৰ এণ্ডত আমি মাষ্টাৰটো পাম আৰু মিছন চাইনা জুবিন অখিলক একেলগে চাবলৈ আজি কলাক্ষেত্ৰত ভিৰ কৰিলে অনুৰাগীও আলফুল গগৈ আছাম টক্স গুৱাহাটী।